গুড মৰ্ণিং। আশা ৰাখিছোঁ আপোনালোকৰ সকলোৱে ভাল। আপোনালোকৰ নিজৰ অঞ্চলত আপোনালোকৰ নিজৰ পচন্দ প্ৰাৰ্থীগৰাকী জয়ী হৈ আহিলে বুলি আমি ভাবিছোঁ। এই দিশতে এটা কথা আপোনালোকক ক'বলৈ ওলাইছোঁ, বহু গুৰুত্বপূৰ্ণ কথা। প্ৰথম কথাটো হ'ল যে চাওক, আমাৰ নিজৰ পচন্দ প্ৰাৰ্থীয়ে হওক বা বেলেগ দলৰ প্ৰাৰ্থীয়ে হওক, কিন্তু আমি এইবাৰ চৰকাৰৰ আমাৰ স্থানীয় MLA হওক বা মন্ত্ৰী বিধায়কৰ হওক, অসমীয়া যুৱক যুৱতীসকলে সুবিধা ল'ব লাগিব। সুবিধাবোৰ কেনেকৈ ল'ব লাগিব? আমাৰ স্থানীয় MLA হওক বা মিনিষ্টাৰৰ যোগেদি যিবোৰ সৰু সৰু ঠিকা পোৱা যায়, যিসকল যুৱক যুৱতী ঠিকাৰ বাবে আগ্ৰহী, তেওঁলোকে আমি বহুত জিন্দাবাদ কৰিলোঁ ইলেকশ্যনৰ পিছত। তেওঁলোকে এতিয়া তেওঁলোকে আমাক সহায় কৰিব লাগিব। প্ৰথমতে আমি সৰু কামৰ পৰা আৰম্ভ কৰোঁ। কোনোবা ছাপ্লাই কাম হওক, কিবা ৰাস্তা বনোৱা কাম হওক, স্কুলৰ ৰিপেয়াৰিং কাম হওক, হাজাৰটা কাম আহে। কিন্তু এই ক্ষেত্ৰত দেখা পোৱা যায় যে ইলেকশ্যনৰ পিছত সেই কামবোৰ বহিৰাগতসকলে পায় বা যিসকলে বেগত টকা লৈ যায় তেওঁলোকে পায়। এইবাৰ মই গোটেই অসমৰ যুৱ সমাজ সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকৰ স্থানীয় বিধায়কজন লগ ধৰক আৰু এটা কথা সজোৰে কওক যে আমাক সৰু সৰু কামবোৰ কৰি আগবাঢ়ি যাবলৈ দিয়ক। তেতিয়াহে আমি নিজক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিব পাৰিম আৰু নিজৰ লগতে অঞ্চলটোৰ আৰ্থিক ব্যৱস্থা ঠিক হয়। সেইকাৰণে মই আকৌ কৈছোঁ, আজিৰ দিনৰ পৰা আপোনালোকে আৰম্ভ কৰি ভোজ ভাত খোৱা, জয়গান গোৱা বহুত হৈ গ'ল। এতিয়া আপোনালোকে স্থানীয় বিধায়কজনৰ ওচৰলৈ যাওক যে আমি এইটো কাম কৰিব বিচাৰিছোঁ, আমাক এইটো ৰাস্তাৰ কাম কৰিব বিচাৰিছোঁ, আমাক এই স্কুলখনৰ ৰিপেয়াৰিঙৰ কাম। প্ৰথমৰ পৰাই লাগক আৰু চাব, আপোনালোকে যদি কামবোৰ নকৰে তেতিয়াহ'লে বহিৰাগতসকল আহিব, তেওঁলোকে কামবোৰ কৰি আৰু আপুনি তেওঁলোকৰ তলত কিছুমান কমিশ্যন খোৱা এজেণ্ট হ'ব পাৰিব। সেইবাবে নিজেই কামখিনি কৰক, নিজেই মালিক হওক আৰু অনাগত সময়ত আপোনালোকৰ সকলোলৈকে আশা ৰাখিছোঁ যাতে অকল জিন্দাবাদ কৰি থাকিব নালাগে। আপোনালোকে অঞ্চলটোৰ লগতেই জিলাখনৰ লগতে ৰাইজৰ একোজন সবল, আৰ্থিকভাৱে সমল ব্যক্তি হৈ থওক, ব্যৱসায়িক ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত, সকলোৰে ক্ষেত্ৰত। সেইবাবেই আজিৰ পৰা আৰম্ভ কৰোঁ, আহক। জয় জননী।